ৰাজনীতিবিদে সমাজ ভাঙে কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে। দেশে বিদেশে মহকে Hello and welcome back to my channel YouTube and Facebook. দুয়োটাতে সকলোকে স্বাগতম জনাইছো গাইজ। আজি একদম ডাইৰেক্ট ব্লগটো গৈ আছে গোলাঘাটৰ পৰা, কাৰণ মই গোলাঘাটতে আছো। আপোনালোকে যদি মোৰ আগৰ ব্লগটো চোৱা নাই দেন এতিয়াই চাই লওক। আজি মই আছো গোলাঘাটত, কালি ৰাতিয়ে আহি পাইছো। আছো গোলাঘাটৰ মহেশ্বৰী ভৱনত। আপোনাৰ মহেশ্বৰী ভৱন এইটো চব বিশাল মাৰ্কেট, এইফালে বিশাল মাৰ্কেট আৰু তাৰ ফ্ৰণ্টতে আছে মহেশ্বৰী ভৱন। তো তাতে আমি ষ্টে কৰিছোঁ আৰু কি কাৰণত আহিছোঁ সেইটো মই অলৰেডি আগৰ ব্লগটোত কৈ দিছোঁ। যিসকলে চোৱা নাই প্লিজ সেইটো চাই লওক। আৰু হ'লেও মই এতিয়া কৈ দিছোঁ যে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা অৰ্থাৎ আৰ্টছাৰ 75 ইয়াৰ্ছ কমপ্লিট হ'ল। তো তাৰে আজি একচুৱেলি 3 দিনীয়া প্ৰগ্ৰাম পতা হৈছিলে, 26, 27 আৰু 28। আজি 28, যিহেতু অকণমান কিবা অসুবিধাৰ কাৰণে আমি 3 দিন থাকিব নোৱাৰিলোঁ, সেইবাবে আজি অন্তিম দিন 28 তাৰিখ। তো আজি যাম তালৈ। মহাৰজত জয়ন্তী পতা হৈছে গোলাঘাটত। এতিয়া আধাকে ৰেডি হৈছোঁ, আধা বুলিয়ে কৈছোঁ কাৰণ মুখখন ভালকৈ ঠিককৈ কৰা নাই, অকল কাপোৰযোৰ পিন্ধিলোঁ। গোটেইখিনি যিমান পাৰিম আপোনালোকক মই দেখুৱাই যাম। আপোনালোকে ব্লগটো একদম স্কিপ নকৰিব, গোটেই ব্লগটো ভালকৈ চাব, এণ্ডলৈকে চাব আৰু কমেণ্ট কৰি জনাব। আৰু গাইজ আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফাই হৈ যায়। বাকী একদম এণ্ডলৈকে চাব ব্লগটো। আৰু এইফালে ৰেডি হৈ আছে আৰু চবেই লালপাৰী, তাই কিন্তু মেখেলা চাদৰ পিন্ধিলে। হ'ব, কান্দিব নালাগে। হ'লানে তুমি? আধা হৈছা ন? মই পিছে আধাই হৈ আছোঁ, অকণমান আই মেকআপটো অকণমানকৈ কৰিছোঁ বাৰু। তাৰপিছত এতিয়া গোটেইখিনি কৰি দিছোঁ। ছোৱালীবোৰে চবে আমি শাৰী পিন্ধিছোঁ, লালপাৰী শাৰী, কিন্তু ল'ৰাবোৰে ধুতি পিন্ধিছোঁ ৰেড। ভাইটি ৰেডি? তো গাইজ একদম চবে ৰেডি হৈ গ'লো। এতিয়া এনেকৈ ইয়াৰ পৰা ওলাই যাম। অকণমান দূৰ আছে, আপোনালোকৰ মই 1 কিলোমিটাৰমান দূৰ আছে। তো ডাইৰেক্ট গোলাঘাট সমন্বয় ক্ষেত্ৰত পতা হৈছে। ডাইৰেক্ট আপোনালোকক মই তাতে একদম দেখুৱাই আছোঁ, লগ পাই আছোঁ। একদম ভিডিঅ'টো ভালকৈ চাই থাকিব। কিবা হাই, ওয়েলকাম টু মহাৰাজত জয়ন্তী। তুমি কেতিয়া আহিলা? মই পৰহি, মানে গোটেই দিন এটেণ্ড আছা? গুৱাহাটী মহানগৰ। অঁ, আৰু কি খবৰ? ভালে আছা? গোটেই কেইদিনে আছা? দা যোৱাত আমিন দা কিবা এটা কওক আকৌ। আপুনি আমিন দা, আপুনি ৰিচেণ্টলি যোনটো আচ্ছাৰ কাৰণে লিখিছে গানটো অকণমান महाराज जयंती के महान अवसर में, महाराज जयंती के महान अवसर में आसामका जनजाति ছাত্র সন্থা সবাইকে জানাই অভিনন্দন আমরা। হেল্ল', আজি সত্তৰ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অসম জনজাতি ছাত্ৰ সন্থাৰ মহাৰাজক জয়ন্তী। এই জয়ন্তীটোত পাবলৈ আমি আচলতে অসম জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ বহুত ত্যাগ আৰু বলিদান আছে। আৰু আমি সুখী হৈছোঁ যে আমি এই মহাৰাজক জয়ন্তীত আমি
আৰ্টছৰ কৰ্মী হিচাপে আছোঁ। আজি ৭৭টা বছৰ অসম স্বাধীনতা ছাত্ৰ সন্থা মহাৰাজক জয়ন্তী হিচাপে উদযাপন কৰিছে। গোলাঘাট সমন্বয় ক্ষেত্ৰত 3দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। আজি 28 তাৰিখ স্বাধীনতা ছাত্ৰ সন্থাৰ এটা মহান দিন। এই দিনটোত আমি ভাবিছোঁ যে সকলোৱে স্বাধীনতা ছাত্ৰ সন্থাৰ যি আমাৰ ন্যায্য দাবীসমূহ আছে, এই ন্যায্য দাবীসমূহ লৈ আমি ৭৭টা বছৰ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু আজি আমি মহাৰাজ জয়ন্তীত আমি আজি ক্ষণত আমি সাক্ষীসকলৰ পৰা আমি সুখী হৈছোঁ। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ স্বাধীনতা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আমি কেন্দ্ৰীয় অঞ্চলৰ পৰা তেখেতলোকে জনগোষ্ঠীটোৰ সৰ্বাংগীক উন্নয়নৰ কাৰণে আজিৰ পৰাই কাম অধিক শক্তিশালী কাম কৰিবলৈ আশা ৰাখিছোঁ। গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে ইয়াত কেইবাটাও বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে এই শোভাযাত্ৰাত ভাবোঁ যে শোভাযাত্ৰা এটা আমাৰ মাজত এটা বাৰ্তা এই মহাৰাজ জয়ন্তী হরিয়ালি গাছে একটি কলি দুটি পাতা ফুটে, হরিয়ালি গাছে একটি কলি দুটি পাতা ফুটে, তিন কলিতে দুটি পাতা দেশে বিদেশে মোকে, আয়রে মন সোনাকের আসাম চমকে। হয়, অসম স্বাধীনতা মহাৰাজৰ জয়ন্তী ভৰি দিছে। এইটো আটাইতকৈ আনন্দৰ মুহূৰ্ত আৰু এই আনন্দৰ মুহূৰ্তত আমি জড়িত হ'বলৈ আহিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল। এতিয়া মুকলি সভাত আকৌ অংশগ্ৰহণ কৰিম। আৰু অসম স্বাধীনতা ছাত্ৰ সন্থাৰ মহাৰাজৰ জয়ন্তীৰ এই মুহূৰ্তটো কেৱল অসম স্বাধীনতা ছাত্ৰ সন্থাৰ সদস্যসকলৰ কাৰণে গৌৰৱৰ বিষয় নহয়, এইটো সমগ্ৰ অসমৰ ছাত্ৰ সংগঠনসমূহৰ ছাত্ৰ সমাজৰ কাৰণে এটা আনন্দৰ মুহূৰ্ত, গৌৰৱৰ মুহূৰ্ত। আৰু এই মুহূৰ্তটোত যিসকল ব্যক্তিৰ দূৰদৰ্শী চিন্তাৰ চৰ্চাৰ কাৰণে এই আচ্ছা গঠন হৈছে, যিসকল আমাৰ মাজত নাই, তেখেতসকলক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকলে নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সংগঠনটোৰ জৰিয়তে চাহ জনগোষ্ঠীৰ আত্মবিকাশৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিছে, তেওঁলোকলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আজিৰ তাৰিখত আমি এইটো কথাই ক'ব খোজোঁ যে অসমৰ চাহ জনগোষ্ঠীসকলৰ আত্মবিকাশৰ পথেৰে আগুৱাই নিয়াৰ বিষয়ত, বিশেষকৈ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিষয়ত আমি আগুৱাই নিয়াৰ বিষয়ত আমি আচ্ছাৰ লগত সদৌখন ছাত্ৰ সন্থাই হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি কাম কৰি যাম। অহা নতুন বৰ্ষটোত নতুন বৰ্ষটোত মানে এইখন অসম আমাৰ অসম, এইখন অসম আমাৰ হৈ থাকিব লাগিব। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এইখন অসমত প্ৰভুত্ব থাকিব লাগিব, নিৰন্তৰ থাকিব লাগিব। আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত নিশ্চিত হ'ব লাগিব। সেই লক্ষ্য আগত ৰাখি আমি কাম কৰি যাম। আৰু মূলতঃ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মই আকাশ চুব খোজে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত যাতে সুৰক্ষিত হয়, নিবনুৱা যুৱক যুৱতীসকলে মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাৰ যাতে পথৰ সন্ধান পায়, তাৰ কাৰণে এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই নিম সামূহিকভাৱে। আৰু ৰাজনীতিবিদে সমাজ ভাঙে কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে। গতিকে সংস্কৃতিৰ দৰে জাতীয় জীৱনক শক্তিশালী কৰি অধিক কটকটীয়া কৰি সমৃদ্ধ কৰি আগুৱাই নিয়াৰ আমি প্ৰয়াস সকলোকে আঁতোৱা ফালৰ পৰা কি ক'ম অভিনন্দন। আৰু আমি মহাৰাজৰ জয়ন্তী পালন কৰি আছোঁ। সকলোৱে আমি ইয়াত বহুত উৎফুল্লিত হৈ আছোঁ। আপোনালোকো আহিলে ভাল লাগিব, আহক জইন কৰক। ঠিক আছে, থেংক ইউ। আমার তেরসওয়ালা প্রাক্তন আচ্ছা কি খবৰ? এতিয়া মানে ইয়াত হৈছে সাংস্কৃতিক শোভাযাত্ৰা ষ্টাৰ্ট হৈছে আৰু পুৰা ডান্স এইফালে পুৰা বাজনা পুৰা বাজি আছে, পুৰা এনজয় কৰিছে।
ভাল লাগিছে লগৰখিনিও আছে গাইজ আপোনালোকে এনজয় কৰি থাকক পুৰা ভাল অসম চৰকাৰী ছাত্ৰ সন্থা জিন্দাবাদ 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 ধীৰজ গোৱালা জিন্দাবাদ 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 ধীৰজ গোৱালা জিন্দাবাদ 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 পুৰাম দি কি খবৰ ভাল ভাল আচৰিত ন একদম আচ্ছাই আমাক যোগাযোগ কৰাইছে দেই আমি বহুত আগৰ পৰা চিনাকি বহুত কিন্তু ভাল লগা আজি মাজনী ইমান ধুনীয়া মই বোলে ধুনীয়া নহয় তুমি বেছি ধুনীয়া ভাল ধুনীয়াটো ভণ্টি ধুনীয়া হ'ব আচ্ছা আচ্ছা হয় হয় বাৰু ভালে আছে ভাল বহুত ভাল এতিয়া তোমাক লগ পাই বেছি ভাল লাগিলে তুমি ইমান দেৰিকে কিয় আহিছা মেইন মানুহটো ইয়াৰে মানুহ আমি তিনিচুকীয়াৰ মানুহ আহি পাই গ'লো হা তেনেকৈ কৰিলে নহ'ব নহয় আচ্ছা হয় নেকি হেল্ল' গাইজ শোভাযাত্ৰা আছিল শোভাযাত্ৰা এতিয়া শেষ হ'ল আৰু এতিয়া আমি কিবা এটা খাবলৈ যাওঁ কাৰণ বহুত ভোক লাগিছে একদম মানুহজনী মানে ভোকটো ভোক লাগিছে আৰু একদম এনাৰ্জি নাই এতিয়া কিবা এটা খাবলৈ গৈ আছোঁ আমি পুৰা শোভাযাত্ৰা দেখিলে কিমান কিমান বেছি এনজয় কৰিলোঁ পুৰা নাচিলোঁ বাগিলোঁ এতিয়া যাওঁ কিবা এটা খুচি লওঁ তাৰপিছত আকৌ লগ পাই হেল্ল' একো নাই দিয়া আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰী ছাত্ৰ সন্থাই এই বিষয়ে যদি পদক্ষেপ লয় So guys, আজি যিহেতু মানে অন্তিম দিন আছিলে মহাৰাজা জয়ন্তী সেইটো বাবে আজিৰ কাৰ্যসূচী মানে কি আজিৰ দিনত সেই শোভাযাত্ৰা হ'ল বাকী এতিয়া আকৌ ৰুমত আহিলোঁ এতিয়া ৰুমত আহি আকৌ এতিয়া ৰাতিৰ প্ৰগ্ৰাম আছে ৰাতি ছিংগাৰ আহিব গীত পৰিৱেশন কৰিব তো আমি এতিয়া আকৌ ইয়াত আহিলোঁ তাৰপিছত আকৌ এতিয়া কিবা এটা খাম কিবা এটা খাই আকৌ অলপ দি ৰেষ্ট কৰি আকৌ যাম তালৈ তাৰপিছত আকৌ দেখুৱাই আছোঁ ৰাতিৰ প্ৰগ্ৰামখিনি ব্লগটো গাইজ যিহেতু আমি য'ত আছোঁ বৰ্তমান ষ্টে কৰি আছোঁ মহেশ্বৰী ভৱন গোলাঘাটত তো তাৰ সন্মুখতে আছে বিশাল মাৰ্কেটখন গোলাঘাটৰ তো এনেই আৰু অকণমান বিশাল মাৰ্কেট সোমাই যাওঁ বুলি ইয়াতে সোমাইছোঁ বাকী যদি কিবা ভাল লাগে তেনেহ'লে ল'ম এনেই আৰু চাই যাওঁ বুলি কাৰণ সদায় সদায়তো অহা নহয় বাৰু আহিছোঁ যেতিয়া আৰু য'ত ষ্টে কৰি আছোঁ তাৰ সন্মুখতে আছে ঠিক সন্মুখত তো তাকে এতিয়া গোলাঘাটৰ বিশাল মাৰ্কেট ওলাৰ বিশাল মাৰ্কেটৰ একদম সন্মুখতে ম'ম' খাই আছোঁ বাইদেউজনী ম'ম' বেছি আছে নি ম'ম' খাই আছোঁ নহয় খাম দি আছে দাদা খাব নাই ম'ম' খাব ন ম'ম'টো একদম খাবলৈ সঁচাই কিবা লাগিছিলে দেখি পাই গ'লো ন ইয়াত ম'ম' বনাইছে মজা মানে খাম আমি এতিয়া দিনৰ যিবোৰ কাৰ্যসূচী আছিলে সেইখিনি দেখালে শোভাযাত্ৰা হ'ল আৰু কিবা কিবি এইবোৰ দেখালোঁ একচুৱেলি শোভাযাত্ৰাই হ'ল আজি যিহেতু লাষ্ট আছিলে বাকী মুকলি সভা হৈছিলে তাৰপিছত আমি এতিয়া ৰুমত আহিছিলোঁ এতিয়া খানা পিনা খালোঁ অকণ ফ্ৰেছ হ'লোঁ অকণমান মানে ৰেষ্ট ল'লোঁ তাৰপিছত এতিয়া আকৌ ৰাতি ছিংগাৰ মানে হেৰি আছে আপোনাৰ কি ছিংগাৰ আহিব আৰ্টিষ্ট মাতিছে তো তেওঁলোকে গীত পৰিৱেশন কৰিব এতিয়া আমি কি বুলি কয় ৰাতিৰ প্ৰগ্ৰামটো দেখাম আপোনালোকে একদম ভিডিঅ'টো চাই থাকক বন্দনা কৰি